এইবিলাক মৰাপাটৰ পৰাই বনোৱা হৈছে। সকলোৱে চাই যাব ভিডিঅ'ত। সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। লগতে যাৰ আত্মবলিদানৰ বাবে আমি স্বাধীন ভাৰতৰ নাগৰিক হিচাপে গৌৰৱবোধ কৰিব পাৰিছোঁ, সেই সকল শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আজি স্বাধীনতা দিৱস উপলক্ষে আজি নকত মই উদযাপন কৰোঁ সেইটো আপোনালোকক দেখুৱাই যাম। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। হৈ গ'ল, এতিয়া আমি বুট খাম। চাং টিকলু বহা, ইয়াতে বহা। তাৰপিছত আহি গ'ল গৰম গৰম চিঙিৰা, খাই দিম। আজি আৰু তেনেকৈ ক্লাছ কৰা নহয়, আজি মই এটা ডিজাইন লৈ যাওঁ বাইদেউৰ পৰা। আৰু আপোনালোকক এইখন দেখুৱাই দিলোঁ, বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া হৈছে। বাইদেউৰ ল'ৰাজনে কৰিছে নিহাৰে, বহুত ধুনীয়া লাগিছে। আজি ইয়াতে স্বাধীনতা দিৱস উপলক্ষে আমি অকণমান উদযাপন কৰিলোঁ। আৰু এইটো হৈছে বাইদেউৰ চেণ্টাৰ। বাইদেউৰ চেণ্টাৰটো অকণমান দেখুৱাই দিছোঁ। আৰু এইটো জুট প্ৰডাক্ট মানে মৰাপাটৰ, এইটো আপোনালোকক দেখুৱাই দিম। ময়ো কৰিছিলোঁ মৰাপাটৰ, কি কিনো বনাইছোঁ সেইটো লাষ্টত এটা ভিডিঅ' দেখুৱাই দিম। সকলোৱে চাই যাব, তেতিয়া গম পাব আপোনালোকে। এয়া হৈছে বাইদেউ, বাইদেউ তাতে মই কাটিং শিকিছোঁ। আৰু বাইদেউ অকণমান কৈ দিব কেনেকৈ কি ইয়াতে শিকোৱা হয়। নমস্কাৰ, মোৰ নাম ৰশ্মি কলিতা। মই 6 গাঁৱৰ বাসিন্দা হওঁ। ইয়াতে 2003 চনৰ পৰাই মই ট্ৰেইনিং চলাওঁ। জনশিক্ষণ সংস্থান কামৰূপৰ আণ্ডাৰৰ পৰা মই 2009-10ৰ পৰা চৰকাৰীভাৱে ট্ৰেইনিং চলাই আছোঁ। ইয়াতে বহুত দূৰৰ পৰা ছোৱালী আহে, কাটিং, টেইলৰিং, এম্ব্ৰইডাৰী, হেণ্ড এম্ব্ৰইডাৰী, জুট প্ৰডাক্ট, মেচিন এম্ব্ৰইডাৰী ইত্যাদি নানান ধৰণৰ প্ৰশিক্ষণ দিওঁ। লগতে ফুল পুতলা আদিৰো প্ৰশিক্ষণ দিওঁ। ইয়াৰ পৰা বহুত ছোৱালী উপকৃত হৈছে। যদি কোনোবা ছোৱালী শিকিব বিচাৰে, মোৰ কণ্টেক্ট নম্বৰটো লৈ কণ্টেক্ট কৰি দূৰৰ পৰাও আহে, সুবিধাখিনি লয়। হয়, গোটেইখিনি আৰু শিকিব পাৰিব ইয়াতে আহিলে। গোটেইখিনি কাটিঙৰ পৰা আৰম্ভ কৰি যিখিনি মানে আৰু লাগে এইবিলাক ছোৱালীবিলাকক মানে নিজৰতো হয় আৰু কাটিংটো শিকা মানে। চৰকাৰী ট্ৰেইনিংটো আহিলেতো বহুতেই ভাল। ST SC খিনিৰ কাৰণে ফ্ৰী হয়। জেনেৰেলখিনি কিবা অকণমান সৰু এটা মাচুল ভৰিব লাগে। জেনেৰেলখিনি বাকীটো খৰচ পাতি আমাৰ অফিচৰ ফালৰ পৰাই দিয়ে। জনশিক্ষণ সংস্থান কামৰূপে বহুত মানে আমাৰ নিচিনা RP পৰীক্ষাৰ্থীকো উত্তীৰ্ণ কৰিছে আৰু লগতে ল'ৰা ছোৱালী উপকৃত হৈছে। হয়, ইয়াতে আহিব পাৰে। আৰু বাইদেউৰ কণ্টেক্ট নম্বৰটো ইয়াতে দি দিম। কোনোবাই যদি শিকিব বিচাৰে ইয়াতে কণ্টেক্ট কৰিব পাৰে। এতিয়া ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই, শেষলৈ চাই যাব। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ মৰাপাটৰ পৰা কেনেকৈ আমি বস্তুবিলাক বনাইছোঁ। আৰু মৰাপাটখিনি এনেকৈ প্ৰথমতে ধুই চাফা কৰি লোৱা হয়, ব্লিচিং পাউডাৰেদি ধোৱা হয়। তাৰপিছত শুকুৱাব লাগিব। তাৰপিছত এনেকৈ মানে চেলেবটি এনেকৈ বনাই গৈছোঁ। বাইদেৱে শিকাই দিছে এইবিলাক। আৰু গোটেইখিনি ভিডিঅ'টো শেষলৈ চাই যাওক, কি কিনো বনাইছোঁ ইয়াতে দেখিবলৈ পাব, চাই যাওক। এতিয়া আৰু যদিহে ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে ভিডিঅ'টো প্লিজ। এতিয়া চাই যাওক শেষলৈ। আৰু এইটো ফটো ফ্ৰেম আৰু এইফালে জুৱেলাৰী আছে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে আছে এইবিলাক।